গুড মৰ্নিং বন্ধুসকল, মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু মাঘ বিহু সকলোকে শুভেচ্ছা আৰু শুভকামনা কৰিলোঁ। যিহেতু কাইলৈ মাঘৰ বিহু হয়, আজি হ'ল উৰুকা খানা খোৱা হ'ব। গতিকে মই য'ত নেকি আমাৰ উৰুকা খানা খোৱা হ'ব মই তালৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, কণ্টিনিউ কৰি থাকিব। তো মই বন্ধুসকল মই ফাইনেলি আহি পালোঁ য'ত নেকি আমাৰ উৰুকা খানা খোৱা হ'ব। মই দেখুৱাই আছোঁ কৰি আছে চুকা খানা এয়া খাই পূৰা আৰম্ভ হৈ আছে। এটা নহয় দুটা বা তিনিটা খান্দিছে চুকা। হাই চাৰ্জেন, কি খবৰ? নাপায় কি নাপায় অ'? তো বন্ধুসকল আমাৰ ৰান্ধনি ঘৰ এইটোৱে হয় আৰু হ'ল আমাৰ এইটো হ'ল ত্ৰিপালৰে সজা হৈছে ভেলাঘৰ। যিহেতু ৰাতি কটাবলৈ তাতে মই দেখাই আছোঁ। আমাৰ ভেলাঘৰ এইখনেই হয়, মানে ধৰ ত্ৰিপালৰে সজা হৈছে আৰু ইফালে গাহৰি জ্বলাই আছে মই দেখাই আছোঁ। আৰু আমাৰ মেজি এইটো ফালে দি দিছে এয়া। এয়া যিসকলে গাহৰি মাংস নাখায় সেইসকলৰ বাবে লোকেল মুৰ্গী অনা হৈছে। এয়া আমাৰ মহা হয় আমাৰ ইয়াত ডিজে আহি পাই গ'ল, এতিয়া ডিজে বজাব আৰু দুটা আহি গ'ল ডাঙৰ ডাঙৰ ডিজে আৰু ইফালে আছে মিচিং ডিজে। ইফালে ভগৱানৰ নামত তামোল এযোৰা আৰু চাকি এগছি দিয়া হৈছে যাতে ইয়াত চুকাত জুই দিব পাৰে। আৰু এতিয়া দাগা পাল্লাহে ক'ব কিমান কেজি কাটাহে ক'ব। তো বন্ধুসকল, ভোগালী বিহুত আমাৰ ৰাইজৰ পৰম্পৰা নিয়ম আছে যে ঘৰে প্ৰতি মাংস দিয়া। সেয়েহে এয়া ঘৰে প্ৰতি 2.5 কিলোকৈ মাংস দিয়া হৈছে। নিশ্চয় দেখা পাইছে এয়া এজন এজনকৈ আহি নি আছে। এয়া উঠাইছে এজনে 2.5 কিলোকৈ দিয়া হৈছে ভোগালী বিহুৰ নামত। পালোহি মানে মাংস লৈ আহিছোঁ। এয়া খাই বৈ দিনটোৰ কাৰণে ৰাইজৰ লগত ওলাই যাব লাগিব না, সেয়েহে মানে সোনকালে আহি মাংসটো বনাই কৰি খাই বৈ যাওঁ। ভাত খাই বৈ এয়া আমাৰ যিটো নেকি উৰুকা খানা খোৱা হ'ব, মই সেই জেগাত আহি পালোহি। এয়া আৰু ইফালে আমাৰ মাংস বনাই আছে, বনাব এতিয়া মই দেখাম। ये बनाने वाला आदमी अभी तेल में दे दिया प्याज, पहले নহয় অলপ মানে চৰ্বিত ভাঙি আছে মোৰ দি দিছে পিঁয়াজ। 1 লিটাৰ তেল ঢালা হৈছে ন? 1 লিটাৰ তেল ঢালা হৈছে, 1/2 লিটাৰ তেল ঢালা হৈছে। 1/2 লিটাৰ তেল। এতিয়া কি বনাব? গাহৰি মাংস বনাব। গাহৰি মাংস মিক্সাৰ বনাব। মিক্সাৰটো মই দেখাইছোঁ। তো ইয়াত 3টা আছে, এইটো মিক্সাৰ মিক্সিং কৰি বনাব। আৰু এইটো ভাতৰ লগত খোৱাটো হয়, এইটো ভাল মাংস হয়। তাহলে জলকীয়া গুড়া দিব আমাৰ মহাশয়। এইটো দি দিছে। আমাৰ নিলম্বৰ ৰাজ্যৰ বিশেষ এটা ঘোষণা মোৰ ওচৰলৈ আপত্তি আহিছে, সেইকাৰণে মই ক'বলগীয়া বাধ্যতা হৈছোঁ। মিক্সাৰ চাওক কিমান ধুনীয়া কালাৰ হৈছে, টেষ্ট দিয়া হৈছে মিক্সাৰত, কালাৰ ধুনীয়া হৈ গৈছে। ৰান্ধনী আধা দিলে ভাল হ'ব না নহ'ব? আদা দিলে ভাত অজৰাবৰ কাৰণে একটা জেগা বনাই ল'ব লাগে। এইটো সৰু মানুহৰ ভাত বনোৱাৰ চিষ্টেম হয়, এইটো আমাৰ ৰাজ্যত মানে এনেকুৱা বনালে সোনকালে হয়। ভাতটো ক'ত থালিং না ৰাখিব পাছত এইটো কাট পেলাইছে আৰু
অমিতা দিয়া হৈছে অলপ টেষ্টি হ'ব খাবলৈ দামী অমিতা দি দিয়া হৈছে যিসকলে গাহৰি মাংস নাখায় সেইসকলৰ বাবে লোকেল মুৰ্গী দিয়া হৈছে এয়া লোকেল মুৰ্গী ভাগ কৰি খোৱা হৈছে আৰু ইফালে গাহৰি মাংস ভাগ কৰি আছে যিসকলে গাহৰি মাংস খায় সেইসকলৰ বাবে গাহৰি মাংস এয়া আমাৰ মহাশয় ভাগ কৰি আছে আৰু তাজেন মহাশয় এইটো হ'ল গাহৰি মাংসৰ মেইন মাংসটো ইয়াক ভালত খোৱা হ'ব ৰাইজৰ খাদ্য খোৱা হ'ব অলপ পিছতে ভাত খোৱা হ'ব আপোনালোকক সম্পূৰ্ণ নেক্সট টাইমত বহিম নিশ্চয় আমি আশা কৰি আছো আগন্তুক দিনত যাতে ইয়াতকৈ আৰু ভাল হ'বলৈ বা ইয়াৰ এতিয়া আজি গুৱাহাটীত বহিছোঁ নেক্সট ইয়েৰৰ পৰা টেবুলত বহিবলৈ আমি ব্যৱস্থা ল'ম বুলি কয় আজি সিদ্ধান্ত লৈছোঁ ধন্যবাদ গতিকে আজি ভোগালী বিহুৰ যিটো উৎসৱ আৰু যিটো আমি প্ৰতি বছৰে মানি আহিছোঁ আৰু আগন্তুক দিনত মানি যাম তাৰ কাৰণে আমাৰ যিমান গাঁৱৰ সতীৰ্থ আছে ভাই বন্ধু আছে বয়োজ্যেষ্ঠ আছে আই মাতৃ আছে তেখেতসকলে মোৰ ফালৰ পৰা অশেষ মাঘৰ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ থাকিল তোমালৈ দেই আমাৰ প্ৰ আজিৰ দিনত নাই মানে ক্লাছ পাই নাই বহুত দিনৰ পৰা সদায় জীয়াই থকা মানে ফ্ৰেণ্ড নৰালোকেতো আমাৰ এই সম্পৰ্ক কেতিয়া গঢ়ি আঁতৰি যাব নোৱাৰে ধন্যবাদ নিৰামিষ নেকি আচ্ছা ভাই নিরামিষ মানে বা পিকনিক খাই নাকি নিৰামিষ নব কি নিৰামিষ নেকি তো বন্ধুসকল আমাৰ ৰাইজে এয়া ভাত খাবলৈ বহি গ'ল আৰু যাক দায়িত্ব দিয়া হৈছে সেই দায়িত্ব মতে দায়িত্ব পালন কৰি আছে সিহঁত আৰু সন্ধিয়া হ'ল ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰি দিওঁ ধন্যবাদ।